হেল্ল' গাইজ, মই এটা নতুন ভিডিঅ'তে আপোনালোকক মই স্বাগতম কৰিছোঁ। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ এয়া ৰাস্তাত। ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই পূৰা ৰাতিপুৱাৰ পৰাই। আৰু ইয়াৰ বেলিটো ওলাওঁ হৈছে আৰু দেখিছে গাইজ। আৰু মই আছোঁ ৰাস্তাত বুলি ক'লোৱে আছোঁ, আকৌ এবাৰ ওলাই গৈছোঁ ধেত। হেই ব্ৰ' খবৰ খাতি কেনেকুৱা? ব্ৰ' হেই ব্ৰ' খবৰ খাতি কেনেকুৱা তোমাৰ? ব্ৰ'য়ে মাছটা নেমাতে, খং উঠি আহে। গাইজ আমি এটা আহি গ'লোঁ নদীলৈ, বহিব লৈছিলোঁ নদীলৈ আহি গৈছোঁ গাইজ। দেখিছে নদী, এইখনেই হৈছে আমাৰ নদীখন। এইকেইটা আহিছে লগত পানীখিনি চাওক, বহুত চফা পানী আকৌ, বালি আছে যেন তলত। এতিয়া কেইদিন গা ধোৱা নাই সুধিম দেই গাইজ, কেইদিন গা ধোৱা নাই ৰা ভাই। চাওক কেনেকুৱা আহিছে। হেই বছ, হেই ৰখিছ নাই তই, হেই ৰখিছ নাই, সেইটো মই পানীত পেলাম এতিয়া। সেইটো চাওক দিব লগা হৈ গ'ল গাই, এইটো দেখিছে নাই গাইজ, তিতি গ'ল এতিয়া। মই কৈছোঁ নাই মোৰ লগত পাংগা নল'বি। হেল্ল' গাইজ, মানে ইয়াত এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল দেখিছে। ইয়াৰ গাইজ দেখিছে ইয়াত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল চাইকেলত। এওঁ পূৰা কান্দি গৈছে গাইজ। হেৰা দুখ পালা নি ভাইটি? ভাইটি দুখ পালা? ই পেলাই দিলে মানে এইটো, এই ডাঙৰটো হৈ পিনি এই সৰুটোক চাইকেলখন চলাবলৈ দিছে। হেল্ল' গাইজ, আমি এতিয়া আহি গ'লোঁ পথাৰলৈ, অলপ পথাৰলৈ ওলাইছোঁ নহয়। এয়া সৰিয়হ কৰি থোৱা আছে ইয়াত বৰ্তমান। এইকেইটা মোৰ লগত আহি আছে, মানে এটা সৰু পাতে আছে। অলপ চব্জি নিবলৈ আহি আছোঁ। মটৰ মাহৰ গছ আৰু ফেচবিন নে কি, মটৰ মাহ। এইটো ওলকবি। হেল্ল' গাইজ, মানে আমি এতিয়া আহি গ'লোঁ অকণ অলপ দোকানলৈ। এতিয়া ভকতলৈ কিবা এটা কিনিছে হেনো, তাকে আহি গ'লোঁ এৰ ওচৰলৈ। মাতিলে হেৰি পিঠৰ কিনিছে হেৰি। বছ তোমাৰ ইমান মনটো দুখ কিয়? হা ভালে বেকআপ দিলে হেনো। কম মানে ল'ৰাবোৰ আজিকালি এইটো কাৰণে দুখ আৰু। কি কিনিলা ভাইটি? এইটো থাকিব নোৱাৰিম বুলি থাকিব নোৱাৰে নহয়। হেৰা গাছক কিবা এটা কৈ দিয়া আকৌ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, বেল আইকনটো টিপি দিবা বুলি ক'লে। আৰু কিবা এটা দি দিয়া আকৌ, লাইক এটা দি দিয়া। গাছ দেখিলে মানে আপোনালোকক চব কৈ দিব আৰু মানে, তেতিয়াহে আগুৱাই যাবলৈ সক্ষম হ'ম। গতিকে ভিডিঅ'টো চাই থাকক আজি। এইখন মানে কালি মানে মানুহ এটা পৰিলে, সেই মানে হেৰি দেখুৱাবলৈ আনিছে আমাক গোটেই। তুমি ভাইটি এনে কাহিনীটো জানা নি কেনেকৈ পৰিলে? কেনেকৈ পৰিলে? ট্ৰেইন এখন ৰাতি আহি আছিলে, ট্ৰেইনখন ইয়াতে পৰিলে। অঁ ট্ৰেইন পৰিলে ন এখন? বা পৰিছে ন? পইচা পইচা চাই আছে। ট্ৰেইন পৰিলে হেনো কালি ইয়াত গাইছ। ই কৈছে ই জানে মানে, জানো নে কি ভাই? নেজানো। ই মানে কেমেৰাটো উলিয়ালে মানে টিককৈ যাম আৰু পিন্ধে, সেইটো শিখৰ ওলাইছে বুলি টিক টিককৈ ওলাইছে। এইটো চাওক, এইকেইটা মানে মোক এতিয়া কলৈ আহিছে গাইছ। চাওক কেনেকুৱা ডেঞ্জাৰ জেগাত গাইজ। হেল্ল' গাইজ, আমি এতিয়া মানে গৈ আছোঁ বগৰী খাবলৈ। পাত কানিবিল নদী বুলি কয়। হাকো পাৰ হৈ যাম এতিয়া গাইজ। চাই থাকক ভিডিঅ'। কোদাল বিন্দাছকৈ পাৰ হৈ ল'লোঁ। ডেঞ্জাৰ জেগাত লৈ আনিছে চাওক এতিয়া।
ইয়াৰ পৰা জাপ মাৰিব লাগিব এনেকৈ আমি এনেকৈ ঘূৰি দিব লাগিব পাৰিব না আপোনালোকে এনেকৈ 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 আকৌ এনেকৈ উঠিব লাগিব গম পাইছে চাই থাকক গতিকে পালোহি আৰু বগৰী গছৰ উঠিব আছে এতিয়া বগৰী গছত পাই গ'লোহি আৰু বগৰী কেঁচা কেঁচা হৈছে গেছ এইটো বগৰী বঢ়িয়া লাগিব খাবলৈ এইটো উঠি গৈছে চাক গাইছ গছত উঠিছে জোকাই দে ভাই কি গতিকে বগৰী পাৰি লওক তাৰপিছত আপোনালোকক দেখুৱাইছোঁ এয়া মূৰতে পৰিব দেই এই বগৰী পাৰিব নহয় তাৰপিছত আপোনালোকক দেখুৱাইছোঁ এই জোকাৰি আছে মূৰত নেপেলাবি দেই ভাই বগৰী মোৰ গাইজ পকা পকা বগৰী হৈছে দেখিছে এই বগৰীৰ তলত কি থাকে তই ভাই জান নাই হা বগৰী থাকে তই তাকো নাজানো নেজানো ন হেল্ল' গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চবেই যেন সুখে থাকে তাৰে কামনা কৰিছোঁ তেতিয়াহ'লে আজিলৈ বাই বাই